কোৱাচোন কি হৈছে? নমস্কাৰ, মোৰ নাম ৰঞ্জন মণ্ডল। মই কলিয়াবৰ সমষ্টিৰ চুলুঙৰ ল'ৰা হয়। মই দৰিদ্ৰ লোকৰ পৰিয়াল হয়, দুখীয়া ঘৰত। মোৰ ল'ৰাটোৰ কিডনীৰ প্ৰব্লেম। যোৱা 2020 চনৰ পৰা বেমাৰে এইবাৰো চেম বেমাৰ বছৰে বছৰে হৈ থাকে। মানে কিডনীৰ প্ৰব্লেম হৈছে? কিডনীৰ প্ৰব্লেম। এতিয়া ল'ৰাজন ক'ত আছে এতিয়া? এতিয়া ল'ৰাজন মোৰ বিহুগুৰি এডমিট আছে। এতিয়া ডাক্তৰে কি কৈছে এতিয়া? ডাক্তৰে বাহিৰলৈকে লৈ যাব কৈছে। মোৰ তেনেকৈ সুবিধা নাই। মই আমাৰ চৰকাৰক অনুৰোধ কৰিছোঁ, কেশৱ মহন্ত ডাঙৰীয়াক, যে মোৰ ল'ৰাটোক অকণ ট্ৰিটমেণ্ট কৰি বচাই দিয়ে যেন। লগতে মই মুখ্যমন্ত্ৰী ছাৰকো অনুৰোধ কৰিছোঁ, সুস্থ কৰি তোলে মোৰ ল'ৰাজনক। লগতে মোৰ অসমবাসী ৰাইজলৈও অনুৰোধ জ্ঞাপন কৰিছোঁ, মোক যিমান পাৰে অকণ সহায় অনুৰোধ কৰে যেন। ৰাখিছোঁ। অসমবাসী ৰাইজ মোক আৰ্থিক সহায় সহযোগ কৰে যেন। এতিয়া ল'ৰাজনে পঢ়ি আছিলে নে? পঢ়ি আছে। কোন ক্লাছত পঢ়ি আছিলে? এইবাৰ 4ত। ক্লাছ 4ত আছিলে। বয়স কিমান হৈছে? বয়স এতিয়া 9 বছৰ। নাম কি আছিলে? নয়নমণি মণ্ডল। নয়নমণি মণ্ডল। পূৰ্বে আপুনি কোনটো চিকিৎসালয়ত দেখুৱাইছিলে? মই ফাৰ্ষ্টত বেমাৰ হওঁতে মই প্ৰাইভেটত দেখাইছিলোঁ, তেজপুৰত। মই ফাৰ্ষ্টতে প্ৰাইভেট ডাক্তৰ দেখালোঁ। প্ৰাইভেট দেখুৱাৰ পিছত বেমাৰটো ডাঙৰ। ডাক্তৰে ক'লে বাহিৰলৈকে লৈ যাবৰ কাৰণে। মই যিমান টকা মই উপাৰ্জন কৰি ধন সাজিছিলোঁ, চব টকা মোৰ ল'ৰাজনলৈ শেষ হ'ল। মই দিন হাজিৰা কৰা মানুহ। এতিয়া মই চৰকাৰলৈ অনুৰোধ কৰিছোঁ, ল'ৰাজনক যে বাহিৰলৈ নি অকণ ট্ৰিটমেণ্ট কৰে। অসমবাসী ৰাইজলৈও জ্ঞাপন জনাইছোঁ, মোক অকণ সহায় কৰে।